ঝুল তো গাইজ চাওক পুৰা খতম হৈ গ'ল মানে গোটেইকেইটা গুচি গ'ল আমি মই আছোঁ আৰু মৰ্নিং গাইজ গুড মৰ্নিং আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি আকৌ পুনৰ নিউ ব্লগ মানে এতিয়া গৈ আছোঁ বাঁহত বাঁহ নিবলৈ কাৰণে বাঁহত মানে কি আমাৰ জংঘলত গৈ আছোঁ তো আপোনালোকে আগৰ ভিডিঅ'টো কেনেকুৱা পাইছে তো কমেণ্ট কৰি জনাব যদি চেনেলটো এতিয়া নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটোৰ লগতে প্ৰেছ কৰিব নতুন নতুন ভিডিঅ' পাই থাকিব তো এতিয়া মই গৈ আছোঁ বাঁহৰ তলিত মানে বাঁহতলি মানে কি আমাৰ ঘৰৰ পিছপিনৰ যিখন জংঘল তাতে গৈ আছোঁ বাঁহ আনিবলৈ তো আপোনালোকক মই দেখাই আছোঁ তেতিয়াহ'লে বলক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ মানে তো চলো জংঘল আহি গ'লোঁ জংঘল মানে কি আমাৰ বাৰীত তো আমাৰ নিয়ম আছে নিয়ম মানে কি বছৰি আমাৰ চুঙা পিঠা বুলি কয় যিটো মানে বাঁহত বনাই পেলাই খাওঁ আৰু সেই চুঙা পিঠাৰ কাৰণে আমি মানে ইয়াতে বাঁহ কাটিব আহিছোঁ তো বাঁহ চাহ কাটি লওঁ মানে যিটো নেকি আমাৰ পৰম্পৰা সেই পৰম্পৰাটো ৰক্ষা কৰিবলৈ কাৰণে মানে আমি বছৰে আমি চুঙা পিঠা খাওঁ আৰু চুঙা পিঠা মানে চুঙা বাঁহত চুঙাত আপোনালোকক মই ইয়াৰ যোনটো চুঙা পিঠাৰ প্ৰচেছটো মই আপোনালোকক দেখাম তো কেনেকৈ কি কৰে তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি পেলাই চাই থাকক আজি কি দেখাম আৰু আপোনালোকক পূৰা সম্পূৰ্ণ কিবাকিবি দেখাই থাকিম আৰু আপোনালোকে পূৰা চাই থাকিব একদম স্কিপ নকৰিব হা তো প্ৰথমতে বাঁহডাল কাটি লওঁ তাৰপিছত তো এইফালে ধুনীয়াকৈ বাঁহ চাহ চাইকেলত ধুনীয়াকৈ বান্ধি ল'লোঁ এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ বান্ধি ল'লোঁ এতিয়া মানে গৈ আছোঁ তো বাঁহখিনি লৈ গৈ টুকুৰা কৰি পেলাই এতিয়া আপোনালোকক পূৰা সম্পূৰ্ণ দেখাই যাম আপোনালোকে চাই থাকক স্ক্ৰীনত তো ধুনীয়াকৈ চাওক না ইয়াৰ বাঁহ চাহ এইবিলাক নি আছোঁ মানে এইবিলাক নি পেলাই এতিয়া কাটিং কৰিব লাগিব কাটিং কৰাটো মই আপোনালোকক দেখাম তো কাটিং চাটিং কৰিম কৰি পেলাই আপোনালোকক ইয়াৰ প্ৰচেছটো মানে পূৰা মানে চুঙাৰ যোনটো প্ৰচেছটো আপোনালোকক মই দেখাম হা তো ফাইনেলি আহি পাই গ'লোঁ ঘৰত আৰু এয়া বাঁহবিলাক পিচ কৰি দিলোঁ মানে ভাইটিয়ে এয়া কাটি আছে মানে কি এইবিলাক যিবিলাক নেকি জোঙাল কৰিব লাগে ন ইয়াত যিবিলাক আমাৰ কি খেৰৰ খোপা দিবলৈ কাৰণে মানে এইটো যদি জোঙাল নকৰে তেতিয়া মানে খেৰৰ খোপাটো দিবলৈ অলপ মানে টান হৈ যায় তো সেইকাৰণে জোঙাল কৰি দিছে ইয়াত টোটেল আছে 22টা চুঙা আছে তো আমাৰ তো এইফালে কেঁচা বাঁহ দিয়াৰ কাৰণটো হ'ল মানে কি শুকান বাঁহ দিলে মানে কি হয় শুকান বাঁহ দিলে জ্বলি যায় সেইটো কাৰণে মানে আমি কেঁচা বাঁহ দিওঁ আমি বুলি নহয় সকলোৱে যিবিলাক নেকি চুঙা পিঠা বনায় তো এয়া ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক মই ইয়াত আকৌ চাউলটো কেনেকৈ ভৰাই মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ হা তো আপোনালোকে চাই থাকক স্কিপ নকৰিব अभी हम लोग का सोनू का अभी बाल काट रहा है देखो अभी इसको बाल काटेगा सो उसको नापित भी लेडीज नापित গাইজ ধুনীয়াকৈ গা পা ধুলোঁ আৰু ৰেডি হৈ গ'লোঁ মানে একদম অথনি লেতেৰা পেতেৰা হৈ আছিলোঁ এতিয়া পূৰা ফ্ৰেছ হৈ গ'লোঁ গা পা ধুলোঁ ধুই পেলাই এতিয়া তেতিয়াহ'লে বেছি দেৰি নকৰোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটোৰ লগতে প্ৰেছ কৰি ল'ব তো এয়া দেখিবলৈ পাইছে মায়ে ইয়াত চুঙাত মানে চাউল ভৰাই আছে তো চাউলখিনি প্ৰায় তিনি ঘণ্টা 4 ঘণ্টা এনেকৈ ভিজাই ৰাখিব লাগে যেতিয়া নেকি চাউলবিলাক কোমল হ'ব ন তেতিয়া মানে তো ইয়াত চুঙাত ভৰাই প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ চাওক এয়া কেনেকৈ ভৰাইছে তো এয়া বৰা চাউল আপুনি বৰা চাউল বৰা জহা চাউল এনেকৈ দিব পাৰে মানে মিক্স কৰি পেলাই তাত কোনো প্ৰব্লেম নাই তো মানে কি আমি ইয়াত যিবিলাক নেকি আপোনালোকক চুঙা দেখালোঁ সেইখিনি চুঙা আমি আপোনালোকক জ্বলোৱাটো মই নেদেখাওঁ তো আমি মানে বেলেগ এটা আইটেম দেখাম কিন্তু এতিয়া মই বেলেগ এটা জেগাত গৈ আছোঁ তো সেইকাৰণে মানে মই ভিডিঅ'টো কৰিব নোৱাৰিম তো আপোনালোকক কৈ দিছোঁ আৰু কথাটো যে ইয়াত কেনেকৈ জ্বলায় আপোনালোকেতো চুঙা পিঠা জানে ইফালে আমাৰ মায়ে মানে পূৰা ভৰাই আছে তো মই ইয়াত কি বনাম মানে বাঁহৰ চুঙাটোত আমি মানে লোকেল মুৰ্গীটো মানে অলৰেডি আনি থৈছোঁ আৰু কাটি কুটি থৈ দিছোঁ মানে মছলা মছলি সানি তো এতিয়া চুঙাত ধুনীয়াকৈ ভৰাই আছে তো এতিয়া আপোনালোকক মই পূৰা দেখাম তো সেইটোহে আমি বনাম মানে সেইটোহে আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব হা এয়া আপোনালোকক যে দেখাইছিলোঁ মই চুঙা যে পিঠা সেয়া চুঙা পিঠা দেখাই দিয়া অ' ভালকৈ দেখাই দিয়া চুঙা পিঠাটো চুঙা পিঠা চুঙাত বনে এতিয়া চুঙাত পিঠা ধুনীয়াকৈ বহি লৈছে মানে ইয়াত কি আছে ইয়াত আছে লোকেল চিকেন ইয়াতে পূৰা মেৰিনেট কৰি পেলাই আমি ভৰাই দিছোঁ বিলাহী আছে পিঁয়াজ আছে আদা নহৰু মছলা কেঁচা জলকীয়া এনেকৈ পেলাই মেৰিনেট কৰি ভৰাই দিছোঁ এতিয়া 5-7-8 মিনিটমান হৈ গ'ল আৰু 10 মিনিটমান সিজা আৰু 5 মিনিটমান লাগিব এতিয়া সিজিবৰ কাৰণে হয় নেকি প্ৰায় টেষ্ট প্ৰায় 50% এবাৰ সিজিছে প্ৰায় 70% সিজিছে কিমান সময় লাগে এইটো সিজাওঁতে একচুৱেলি বেছিয়ে টাইম হৈছে মানে এতিয়ালৈকে প্ৰায় আধা ঘণ্টাৰ ওচৰা ওচৰি হৈ গৈছে কিন্তু আমি লাহে লাহে হেৰি কৰি আছোঁ বেছি জুই দিব পৰা নাই জ্বলি যায় বুলি আচ্ছা লাগে প্ৰায় 45 মিনিটমান লাগিব ধৰ আৰু 15 মিনিটমান লাগিব আৰু
শুনিলে নহয় এইটো বনাওঁতে মানে প্ৰায় 45 মিনিট লাগে ইয়াত আপুনি মিক্স কৰিব পাৰিব মানে বিলাহী মছলা মিক্স কৰি পেলাই ধুনীয়াকৈ মানে চুঙাত ভৰাব লাগিব যিকোনো মাংস আপুনি গাহৰি মাংস দিয়ে ধৰক লোকেল মুৰ্গী দিব পাৰে ছাগলী মাংস বাদে বাকী চব মাংস আপোনালোকে দি পেলাই ইয়াত খাব পাৰিব ছাগলী মাংসটো এইটো কাৰণে নোৱাৰে কাৰণ পাৰে মানে ছাগলী বহুত টাইম লাগে সিজিবৰ কাৰণে গাহৰি মাংস পাৰিব তো মই এইখিনিতে এটা কথা কৈ দিওঁ আপোনালোকক মই কৈছিলোঁ চুঙাত যিবিলাক নেকি চাউল ভৰাই পেলাই যোনটো নেকি চুঙা পিঠা বনায় তো ফুল প্ৰচেছটো দেখাম বুলি কৈছিলোঁ কিন্তু আপোনালোকেতো জানেই চুঙা পিঠা কেনেকৈ বনায় তো আপোনালোকক দেখাই দিলোঁ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ তো বাছা ধুনীয়াকৈ কাটিলোঁ কাটি পেলাই পিচ কৰিলোঁ পিচ কৰাই ধুনীয়াকৈ দেখালোঁ মানে কি ক'ৰবাত গুচি গৈছিলোঁ ন সেইটো কাৰণে ৰাতি কৰিবলগীয়া হ'ল ইয়াৰ ভিডিঅ'টো শ্বুট কৰি আছোঁ ইফালে ফাইনেলি আমাৰ ইয়াৰ মাংস ওলাই গ'লে আপোনালোকক দেখাই দিছোঁ চাওক মালে নাই নেকি আৰু এইফালে আধাহে ওলালে আধা মানে ইয়াত ভিতৰত সোমাই আছে দেখাই আছোঁ কেনেকৈ ফচি গ'ল দিয়ক ওলা মানে আধা ফচি গ'ল এতিয়া ইয়াৰ মানে কাটাৰ চিষ্টেমটো চাই লওক আপোনালোকে প্ৰথমতে পানীটো পৰি যাব জোলটো নপৰে জোল নাই তো তুমি খাবা নেকি হে চুঙা পিঠা খাই বহনি কৰিলা ফাৰ্ষ্ট বহনি কৰিছা তুমি আজি ন এইটো চাওক মানে ধুনীয়াকৈ কাটি লৈ এতিয়া ধুনীয়াকৈ দেখিছে ইয়াত উলিয়াই দিব এই ইয়াত দেখিছে কি ধুনীয়া এই মজা লাগিব দেই গৰম ৰে বম্পাৰ গৰম এটা কথা ভুল হ'ল মানে গাইছ মানে কি হ'ল এই যিটো মাংস আমাৰ যিটো কাটাকুটি সেইবিলাক দেখাব নোৱাৰিলোঁ ডাইৰেক্ট আহি গ'লোঁ মানে চুঙাৰ পৰা ভিডিঅ'টো চুঙাৰ পৰা অহা ভিডিঅ'ৰ কাৰণটো হ'ল মানে আপোনালোকেতো যিকোনো মাংস পাৰিব ন দিবলৈ চুঙা মেইন ন চুঙাটোৱে মেইন মানে বাঁহটো দেখালোঁ যে আপোনাক কাটি পেলাই যে ৰাতিপুৱা দেখালোঁ ন সেই বাঁহত আনি বনাই আছোঁ চুঙা পিঠা এইটো চুঙা মাংস বুলি ক'ব এইটো প্ৰথম এইখিনি ওলাই লোৱা আগত এইখিনি আনষ্টল চামুচ দি বাহিৰ কৰি দে এনে চামুচ দি ধুনীয়াকৈ উলিয়াই ল'ব তাৰপিছত ফালি দে এয়া মাংস ওলাই গৈছে দেখিছে এয়া মাংস কিমান ধুনীয়াকৈ ওলাই গৈছে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ নেকি আমাৰ ন আমাৰ ফাৰ্ষ্ট টাইম ইফালে কিমান টাইম জানো ছেকেণ্ড টাইম আগতো ক'ৰবাত কৰিছে এইটো কাম ক'ত খাইছে এইটো মাল খোৱা নাই লোকেল চিকেন খোৱা নাই গাহৰি খাইছিলোঁ টেষ্টি কিন্তু বম টেষ্টি এইটোতো টেষ্টি হ'বই মানে খাইছাও টেষ্ট কৰি চাব পাৰা তুমিও টেষ্ট কৰি চাও এটা লৈ যাই দে তো ইফালে আছে ইয়াত বাঁহত বনোৱা চুঙা পিঠা বাঁহত মানে এইটো আপোনালোকক দেখালোঁ এইটো প্ৰথমতে যিখিনি যে আপোনালোকক চাউল ভৰাই পেলাই তাৰ ওপৰত খেৰৰ এটা খোপা দিব লাগিব খোপাটো দিয়াৰ পিছত যে যিডাল বাঁহ মই দেখালোঁ আপোনালোকৰ লাইনকৈ যে থৈ দিছিলোঁ সেই বাঁহকেইডালৰ নিচিনাকৈ ধুনীয়াকৈ তলত জুই জ্বলাব লাগিব খেৰৰ দি আৰু সেইখিনি ধুনীয়াকৈ খাই দিলে মানে কেনেকুৱা হ'ব দে তোমাৰ লেগটো লৈ লৈছে নে এবাৰ খাইছা ओ भाई ये मेरा है दे खा के दिखा दो हाथ से खा हाथ से मत खाओ हाथ से खाओ यार क्या हाथ से खाओ हाथ से खाओ हाथ से तो देखो कैसा लगा अच्छा लगा है ना बढ़िया लगा है वो पहले बार खाया ना इसीलिए अच्छा लगा कभी भी देखा नहीं ना ऐसा बना के देखा है क्या नहीं देखा ना तुम भी देखा है क्या चुंगा में बना के खाता है ना वो बम्बू का টিমটো আপোন হ'ব লাগিব দেই মোক আকৌ নললে নহ'ব মই বল কৰিম আকৌ মই একবাৰ হ'লেও দিবই লাগিব মোক পুৰা নহ'লে আৰু 100 টকা নিদিয়ে ক'বলৈ গুচি আহিম মই देखो उसका बाद या গম পোৱা গ'ল ঠিক আছে হ'ব দে এবাৰ কিনো দুবাৰ বল কৰিবি কথা নাই তাৰপিছত এয়া দেখিছে এয়া বাহত যিবিলাক নেকি সুমিয়াইছিলোঁ এয়া চাউলৰ পিছত এয়া দেখিছে কি ওলাইছে ইয়াক কৈ চুঙা পিঠা ওপেনাৰ থাকিব কিন্তু বুজিছে চুঙা পিঠা আৰু চুঙাৰ মাংস চুঙাৰ পিঠা চুঙাৰ মাংস দুটা মানে ধুনীয়াকৈ আমি বনাই পেলাই এতিয়া খাই লওঁ প্ৰথমতে
টেষ্টটো তো মই গাইছ কেতিয়াও খাই পোৱা নাই মানে এনেকুৱাকৈ যে বাঁহৰ চুঙাত যে এনেকৈ মাংস দি যে ভৰাই পেলাই খায় তো ফাৰ্ষ্ট টাইম খাইছোঁ মানে একদম মজা লাগিব নিচিনা লাগিছে কিন্তু খাই চাইছোঁ অলপ টেষ্টটো পাই বহুত ধুনীয়া লাগিছে মানে তো আপোনালোকেও বনাই খাবচোন কেনেকুৱা লাগে মোক কমেণ্ট কৰি ক'ব এই জুইখিনি নহয় অতোৱা জুই এই তাৰ কাম থৈ যাওঁ আদুলি দে বহুত আচ্ছা লাগা হে দেই খাওঁতে বহুত মজা লাগিছে মানে এনেকুৱা মজা টেষ্ট হৈছে মানে বস্তু নিজকে মানে মজা লাগিছে মজা আছে মাংসটো এইটো মই খাম নেকি এইটো বাদলিকণ থৈ দিবি এইটো আমি খাইছে পানী খাইছে যে কি হৈছে ডিঙি লাগি ধৰিছে কি লাগিছে চুঙা পিঠা হা চুঙা পিঠা ব্লেক খাই নিচে ৰাখ ঐ এটা ওলাই লওঁ কোনে খাওঁ তোল চুঙা এটা তো গাইছ চাওক পূৰা খতম হৈ গ'ল মানে গোটেইকেইটা গুচি গ'ল মই আছোঁ আৰু এই ভাৰ্গৱ আছে বোলে ভাইটি আৰু মানে তিনিটাই আছোঁগৈ আৰু লাষ্ট এই ডিঙিটো তয়ে চাওক এইটো চুঙাটো চাওক কেনেকৈ ফালি আছে মোক এইটো দিলে হৈ যাব এখন খাব লাগিব যে